নমস্কাৰ কলিয়াবৰ নিউজলৈ মই শবনমী আছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহোঁ শীৰ্ষক খবৰলৈ। চেলেং মাহৰ উদাসীন চুপহাৰ বাইহে আজি হাউৰি মন্দিৰত আয়োজন কৰিলে এক বিশেষ নাট প্ৰদৰ্শন। নাটখনৰ নাম সুয়োগ্য ৰাজাৰ ধৰ্ম পৰীক্ষা, যি প্ৰতি বছৰে আয়োজিত হোৱা বাৰ্ষিক উৎসৱৰ অংশ। এই নাটখনৰ জৰিয়তে ধৰ্ম, ন্যায় আৰু ৰাজধৰ্মৰ কথা দৃশ্যৰূপত উপস্থাপন কৰা হৈছে। স্থানীয় লোকসকলৰ সহভাগিতাত আয়োজন এই নাটত বিভিন্ন বয়সৰ অভিনেতা-অভিনেত্ৰীৰ অংশগ্ৰহণো দেখা গৈছে। নাট্য প্ৰদৰ্শনটোৱে অঞ্চলটোত এক ধৰ্মীয় আৰু সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিছে। এই বিশেষ আয়োজন সফল কৰি তোলাৰ বাবে আয়োজক কমিটি আৰু স্থানীয় লোকসকলৰ ভূমিকা বিশেষভাৱে প্ৰশংসনীয়। এয়া আছিল আজিৰ আমাৰ আঞ্চলিক খবৰ। অধিক জানিবলৈ সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।